নমস্কাৰ, জয় হিন্দ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ গণিতৰ বহুপদৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোক বহুপদ জনাৰ আগতে বীজগণিতৰ বিষয়ে জানিব লাগিব। বীজগণিত কি? বীজগণিত হ'ল গণিতৰ এটা শাখা, য'ত নজনা সংখ্যা বা মান এটা উলিয়াবৰ কাৰণে কিছুমান আখৰ, সংখ্যা আৰু চিহ্ন ব্যৱহাৰ কৰি সেই নজনা মান বা সংখ্যাটো উলিওৱা হয়, অৰ্থাৎ সেই সমস্যাটো সমাধান কৰা হয়। গণিতত এনেকুৱা বহুতো ডাঙৰ ডাঙৰ সমস্যা আছে যিবোৰৰ সমাধান কেৱল বীজগণিতৰ জৰিয়তেহে কৰিব পাৰি। বীজগণিতিক ৰাশি এটা দেখিবলৈ কেনেকুৱা বা ইয়াত কি কি থাকে, এইটো হৈছে এটা বীজগণিতিক ৰাশি। এই বীজগণিতিক ৰাশিত কি আছে? প্ৰথমে এটা সংখ্যা আছে, সংখ্যাৰ লগত এটা আখৰ আছে এক্স, তাৰপিছত প্লাছ চিহ্ন দি 3 আছে। অ'কে, এইটো এটা বীজগণিতিক ৰাশি। এই বীজগণিতিক ৰাশিত থকা যি এক্স আখৰটোক, এই এক্স আখৰটোক চলক বুলি কোৱা হয়। চলক হিচাপে বীজগণিতত এক্স থাকিব পাৰে, ৱাই থাকিব পাৰে, এ বি চি ডি, যিকোনো আখৰ, এই 26টা আখৰৰ ভিতৰত যিকোনো আখৰ থাকিব পাৰে। অ'কে, আৰু এই চলকৰ লগত যি সংখ্যা আছে, অৰ্থাৎ ইয়াত আছে 2, ইয়াক কোৱা হয় সহগ। কাৰ সহগ? এক্সৰ সহগ। তাৰপিছত যি অকলশৰীয়াকৈ সংখ্যা আছে +3, এই সংখ্যাটোক কোৱা হয় ধ্ৰুৱক। ধ্ৰুৱকৰ মান নিৰ্দিষ্ট, ইয়াৰ মান সলনি নহয়, 3 থাকিব। কিন্তু ইয়াত চলকৰ মান কি হ'ব পাৰে? চলকৰ মান হয়তো 2 হ'ব পাৰে, 3 হ'ব পাৰে, 5 হ'ব পাৰে, 6 হ'ব পাৰে, কোনো নিৰ্দিষ্ট নাই বৰ্তমানলৈকে, যেতিয়ালৈকে আমি সমাধান কৰি নুলিয়াওঁ। এইটো এটা বীজগণিতিক ৰাশি। ইয়াত প্ৰথমে কি আছে? 7x² আছে +3x +5। ইয়াত চলক আছে x, আৰু প্ৰথমতে 7x² চলকৰ ঘাত হ'ল 2। এই যে চলক অৰ্থাৎ এক্সৰ ওপৰত যি সংখ্যা আছে, ইয়াত কি আছে? 2 আছে। এই 2টোক কোৱা হয় সূচক বা ঘাত বুলি কোৱা হয়, সূচক বা ঘাত। ঠিক তেনেদৰে +3xত ইয়াত চলক আছে x, আৰু এক্সৰ সহগ হ'ল 3, আৰু এক্সৰ সূচক হ'ল, ইয়াত সূচক যদিও দিয়া নাই, ইয়াত কি আছে? এটা 1 আছে। গতিকে 3xত এক্স চলকৰ সূচক হ'ল 1, আৰু 5ৰ লগত কোনো আখৰ নাই, গতিকে 5 অকলশৰীয়াকৈ আছে। গতিকে 5টো হৈছে এটা ধ্ৰুৱক পদ, যাৰ নিৰ্দিষ্ট মান আছে, আৰু সেইটোৱেই হ'ল 5। বীজগণিতিক ৰাশিত কোনবোৰক পদ বুলি কোৱা হয়? বীজগণিতিক ৰাশি এটাত যিবোৰ অংশ থাকে, সেই অংশবোৰক একোটা পদ বোলে। যেনে 2x³ + 3x + 5। অ'কে, ইয়াত প্ৰথম পদটো হৈছে 2x³, তাৰপিছত আছে 3x + 5। অ'কে, এই যে 2x³ আমি কেনেদৰে বুজিম যে এইটো এটা পদ বুলি? ইয়াতো 3xও আছে, 5ও আছে। বীজগণিতৰ অংশবোৰৰ মাজত বা বীজগণিতৰ অংশবোৰ যদি যোগ চিহ্ন বা বিয়োগ চিহ্নৰে সংযুক্ত হৈ থাকে, তেনেহ'লে সেই একোটা অংশক বীজগণিতৰ পদ বুলি কোৱা হয়। এই বীজগণিতিক ৰাশিত কেইটা পদ আছে? 3টা পদ আছে। 2x³ এটা পদ, 3x এটা পদ, আন এটা 5, 3টা পদ। গতিকে তোমালোক পদ মানেও গম পালা বীজগণিতৰ পদ মানে কি। এতিয়া আমি জানো আহা বহুপদ কি। বহুপদ কি? বহুপদ হ'ল বীজগণিতৰ এটা অংশ। তেনেহ'লে বহুপদ কোনবোৰ? যিবোৰ বীজগণিতিক ৰাশিৰ চলকৰ ঘাত এটা পূৰ্ণ সংখ্যা, তেনেবোৰ বীজগাণিতিক ৰাশিক বহুপদ বোলে। যেনে ইয়াত দিয়া আছে, কি দিয়া আছে? ইয়াত দিয়া আছে 7x² + 2x + 5। এইটো এটা বীজগাণিতিক ৰাশি। ইয়াত চলক হ'ল x, প্ৰথমতে আছে চলকৰ ঘাত 2, আৰু 2xত চলকৰ ঘাত আছে 1। অ'কে, অৰ্থাৎ চলকৰ ঘাত ইয়াত কি আছে? প্ৰথমতে আছে 2, আৰু 2xত আছে চলকৰ ঘাত, অৰ্থাৎ xৰ পাৱাৰ 1। এই 2 আৰু 1 কি সংখ্যা? পূৰ্ণ সংখ্যা। গতিকে ই এটা বহুপদ। এতেকে বহুপদ কি? যিবোৰ বীজগাণিতিক ৰাশিৰ
চলকৰ ঘাত এটা পূৰ্ণ সংখ্যা তেনেবোৰ বীজগণিতিক ৰাশিক বহুপদ বোলে। গতিকে এইটো এটা বহুপদ আৰু এই বহুপদটোত কেইটা পদ আছে? তিনিটা পদ আছে। 7x + 2x + 5 এই তিনিটা পদ আছে। 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ আৰু এইটো 4 নম্বৰ। ওকে, এই 1 নম্বৰত কি আছে? 7x to the power -3 + 2x + 5 এই বীজগণিতিক ৰাশিত তিনিটা পদ আছে। প্ৰথমতে কি আছে? 7x to the power -3 7x to the power -3 ইয়াত xৰ ঘাত কিমান? ইয়াত xৰ ঘাত -3 -3 এটা পূৰ্ণ সংখ্যা হয়নে? -3 এটা পূৰ্ণ সংখ্যা নহয়, গতিকে ই এটা বহুপদ নহয়। 2 নম্বৰলৈ আহোঁ। 2 নম্বৰত কি দিয়া আছে? 2 নম্বৰত আছে 2 নম্বৰলৈ আহোঁ। 2 নম্বৰত কি দিয়া আছে? 3x to the power -1 + 2 ইয়াত 3x to the power -1 এইটো এটা পদ আৰু +2 আন এটা পদ। আচ্ছা, 3x to the power -1 এই পদটো যদি আমি চাওঁ, ইয়াত চলক কি আছে? x আছে আৰু এই চলকৰ ঘাত কি? -1 -1 এটা পূৰ্ণ সংখ্যা হয় নেকি? নহয়, গতিকে ইও এটা বহুপদ নহয়। নেক্সট 3 নম্বৰত কি আছে? 3 নম্বৰত আছে 5√x + 1। ওকে, এতিয়া প্ৰথম পদটো কি আছে? 5√x আছে। এই √xত xৰ চলক বা x এই 5√xত xৰ সূচক কি বা ঘাত কি? চ' √x মানে কি? √x মানে হৈছে √x = x to the power 1/2। চ' ইয়াৰ পৰা আমি গম পালোঁ যে চলক x তাৰ সূচক বা ঘাত হ'ল 1/2 আৰু 1/2 এটা পূৰ্ণ সংখ্যা নহয়, গতিকে 5√x + 1 এটা বহুপদ নহয়। ছাত্ৰ ছাত্ৰীসকল, এনেদৰে তোমালোক বহুপদ চিনাক্তকৰণ কৰিব পাৰিবা। নেক্সট 4 নম্বৰটো আছে 3/x + x। এইটো এটা বহুপদ হয়নে? এইটো এটা বহুপদ নহয়, কাৰণ 3/xক আমি লিখিব পাৰোঁ 3 × 1/x + x 1/x 1/x মানে কি? 1/x মানে হৈছে x to the power -1। গতিকে 3x to the power -1 + x এইটো এটা বহুপদ হ'ব নেকি? নহয়, কাৰণ ইয়াত চলক xৰ ঘাত হ'ল -1, অৰ্থাৎ 3/x + x ই এটা বহুপদ নহয়। এতিয়া জানো আহা বহুপদৰ প্ৰকাৰ। একপদ বহুপদ, যি বহুপদত কেৱল এটা পদ থাকে, যেনে 2x ইয়াত এটাই পদ আছে, এইটো এটা একপদ বহুপদ। আন এটা 5x ইয়াতো এটাই পদ আছে, গতিকে 5xটো হ'ল একপদ বহুপদ। দ্বিপদ বহুপদ, দ্বিপদ বহুপদ কি? যি বহুপদত দুটা পদ থাকে, যেনে 7x + 5 7x + 5 ইয়াত কেইটা পদ আছে? 7x এটা দুটা, ইয়াত দুটা পদ আছে, গতিকে ই এটা দ্বিপদ বহুপদ। ঠিক তেনেদৰে ত্ৰিপদ বহুপদ, যি বহুপদত তিনিটা পদ থাকে, যেনে 7x² + 2x + 5 ইয়াত তিনিটা পদ আছে, 7x² এটা, 2x আন এটা, 5 আন এটা পদ। চ' ইয়াত তিনিটা পদ আছে, গতিকে ই এটা ত্ৰিপদ বহুপদ। এতিয়া আমি জানো মাত্ৰাৰ বিষয়ে। বহুপদৰ মাত্ৰা মানেনো কি? মাত্ৰা বা ডিগ্ৰী, ইংৰাজীত ডিগ্ৰী বুলি কোৱা হয়। এটা বহুপদত থকা চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। এটা বহুপদত থকা চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বোলে। তেতিয়াহ'লে মাত্ৰা কি হ'ব? 4x³ + 3x² + 2x + 5 ই এটা বহুপদ। এই বহুপদটোত x চলকযুক্ত। আচ্ছা, ইয়াত প্ৰথমে এটা x আছে, ইয়াত এটা x আছে, ইয়াতো x আছে, কিন্তু এই প্ৰথম xটোৰ ঘাত কিমান? 3, দ্বিতীয় xটোৰ ঘাত কিমান? 2, তৃতীয় xটোৰ ঘাত কিমান? ইয়াত যদিও দিয়া নাই, ইয়াত 1 এটা আছে। অ'কে, চ' এই চলকবোৰৰ অৰ্থাৎ xবোৰৰ সৰ্বোচ্চ ঘাত কিমান? সৰ্বোচ্চ ঘাত হ'ল ইয়াত 3, গতিকে এই বহুপদটোৰ মাত্ৰা বা ডিগ্ৰী হ'ব 3।
অর্থাৎ বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বোলে। আন এটা উদাহৰণ লওঁ, 5x to the power 4 plus 3x plus 1 এইটো এটা বহুপদ। এই বহুপদটোত চলকৰ ঘাত প্ৰথম চলক অৰ্থাৎ ইয়াত 1 নম্বৰ xৰ ঘাত কিমান 4, 2 নম্বৰ xৰ ঘাত কিমান 1, গতিকে এই বহুপদটোত চলকৰ সৰ্বোচ্চ ঘাত হ'ল 4, সেইকাৰণে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব, মাত্ৰা হ'ব 4। গতিকে তোমালোক গম পালা যে বহুপদ এটাৰ মাত্ৰা কি। বহুপদ এটাৰ মাত্ৰা কি, বহুপদ এটাত থকা চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বা ডিগ্ৰী বোলে। মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদবোৰক নামাকৰণ কৰা হৈছে। যেনে ৰৈখিক বহুপদ, ৰৈখিক বহুপদত অৰ্থাৎ মাত্ৰা 1 থকা বহুপদ যেনে 2x plus 3, 2x plus 3 এটা বহুপদ। ইয়াত দুটা পদ আছে, ইয়াত চলক আছে x আৰু এই xৰ ঘাত হ'ল 1, অৰ্থাৎ এই বহুপদটোৰ মাত্ৰা হ'ল 1। যেহেতু এইটো এটা 1 মাত্ৰাযুক্ত বহুপদ, গতিকে এই বহুপদটোক কোৱা হয় ৰৈখিক বহুপদ। ৰৈখিক বহুপদৰ আৰু উদাহৰণ আমি দিব পাৰোঁনে? বহুতো আছে, বহুত দিব পাৰিবা, যি মন যায় তাকে দিব পাৰিবা। 3x plus 2, অ'কে, 5x minus 1, আকৌ 4y plus 3। এই বহুপদবোৰৰ মাত্ৰা 1 আৰু এই বহুপদবোৰক সেইকাৰণে ৰৈখিক বহুপদ বোলে। দ্বিঘাত বহুপদ, যিবোৰ বহুপদৰ মাত্ৰা 2, অৰ্থাৎ 2 মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ বোলে। উদাহৰণস্বৰূপে 5x² plus 3x plus 2। এই বহুপদটোত 3টা পদ আছে আৰু এই বহুপদটোত চলক আছে x। এই চলকৰ সৰ্বোচ্চ ঘাত হ'ল 2, অৰ্থাৎ এই বহুপদটোৰ মাত্ৰা হ'ল 2 আৰু 2 মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ বোলে। গতিকে 5x² plus 3x plus 2 এটা দ্বিঘাত বহুপদ। ত্ৰিঘাত বহুপদ, যি বহুপদৰ মাত্ৰা 3 তাক ত্ৰিঘাত বহুপদ বোলে। উদাহৰণস্বৰূপে 5x³ plus 4x² minus 2। অ'কে, এই বহুপদত কেইটা পদ আছে? 3টা পদ আছে। এই বহুপদত চলক কি x আৰু xৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত কিমান ইয়াত 3, গতিকে এই বহুপদৰ মাত্ৰা হ'ব 3 আৰু এই বহুপদটোক, গতিকে তোমালোক জানিলা বহুপদ মানে কি। তাৰপিছত তোমালোক জানিলা যে বহুপদত পদ কি, পদ অনুযায়ী বহুপদক কি কি নামেৰে নামাকৰণ কৰা হৈছে, মাত্ৰা অনুযায়ী বহুপদক কি কি নামেৰে নামাকৰণ কৰা হৈছে, তোমালোক এইবোৰ জানিলা। জিৰ' অফ এ পলিনমিয়েল, বহুপদৰ শূন্য মানে কি, বহুপদৰ জিৰ' কি। এটা বহুপদ লওঁ, তাৰপিছত সেই বহুপদটোৰ জৰিয়তে আমি বুজিম যে বহুপদৰ শূন্য মানেনো কি। 5 plus x, ই এটা বহুপদ। অ'কে, এতিয়া ইয়াৰ শূন্য কি? ইয়াৰ শূন্য হ'ব এই xৰ ঠাইত আমি যদি কোনো এটা মান বহুৱাওঁ আৰু যদি আমি ইয়াক সমাধান কৰোঁ আৰু যদি 0 ওলায়, তেতিয়াহ'লে এই বহুপদটোৰ শূন্য হ'ব যি মান আমি xৰ ঠাইত বহুৱাইছিলোঁ সেই মানটো। অৰ্থাৎ xৰ ঠাইত যি মান বহুৱালে বহুপদটোৰ মান শূন্য হ'ব, তাকে বহুপদটোৰ শূন্য বোলে। যেনে xৰ ঠাইত আমি কি বহুৱালে এতিয়া শূন্য হ'ব? 5 minus 5। অ'কে, xৰ ঠাইত আমি কি বহুৱাইছোঁ? -5 বহুৱাইছোঁ। গতিকে এই বহুপদটোৰ শূন্য হ'ব -5। অ'কে, ঠিক তেনেদৰে x plus 3, এই বহুপদটোত xৰ ঠাইত কি মান বহুৱালে বহুপদটোৰ মান শূন্য হ'ব? কি বহুৱাবা? -3 বহুৱাবা, হয়নে? -3 plus 3 ইকুৱেল টু আমি কিমান পাম? 0। গতিকে আমি কি বহুৱালোঁ xৰ ঠাইত? -3 বহুৱালোঁ। গতিকে এই -3টো x plus 3 বহুপদটোৰ এটা শূন্য। এতিয়া তোমালোক গম পালা যে বহুপদৰ শূন্য মানে কি। বহুপদৰ শূন্য মানে হ'ল চলকৰ ঠাইত যি মান বহুৱালে বহুপদটোৰ মান শূন্য হয়, তাকে বহুপদটোৰ অৰ্থাৎ সেই চলকৰ সেই মানটোক বহুপদটোৰ শূন্য বোলে।
এতিয়া চোৱা 3x + 2 এইটো বহুপদৰ তোমালোক শূন্য ক'ব পাৰিবানে? এই বহুপদটোৰ শূন্য কি? এই বহুপদটোৰ শূন্য হ'ব -2/3। এই বহুপদটোৰ শূন্য হ'ব -2/3। চাওঁ আহা হয়নে নহয়। এইটো 3 কটাকটি যাব, থাকিব কি ইয়াত -2 -2 + 2 -2 + 2 কি হ'ব? শূন্য হ'ব। গতিকে আমি xৰ ঠাইত কি বহুৱালোঁ? -2/3। এই -2/3 বহুৱাৰ ফলত xৰ মান অৰ্থাৎ বহুপদৰ মান কিমান ওলাইছে? 0 ওলাইছে। গতিকে -2/3 হ'ব এই বহুপদটোৰ এটা শূন্য। এতিয়া তোমালোক ক'বা যে মই -2/3 মানটো কেনেদৰে পালোঁ, কেনেদৰে উলিয়ালোঁ? আমি যিটো আমাক বহুপদ দিয়া থাকে আমি সেই বহুপদটোৰ পৰাই তাৰ শূন্য উলিয়াব পাৰি। কেনেদৰে উলিয়াব পাৰি চাওঁ আহা। ধৰি ল'লোঁ 3x + 2 = 0। অ'কে, এতিয়া কি কৰিম? আমি এইটো আমি সেইফালে লৈ যাম, সমান চিহ্নৰ সোঁফালে লৈ যাম। কি হ'ব? 3x = -2। এতিয়া 3xত 3টো পূৰণ হৈ আছে। গতিকে পূৰণ হৈ থকা সংখ্যাটো আমি যদি সোঁফাললৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব? ইয়াত থাকিব x আৰু এই 3টো 2ৰ তলত আহি যাব -2/3। অ'কে, এতিয়া আমি কি পালোঁ? x = -2/3 আৰু আগতে আমি বহুৱাইছিলোঁ xৰ ঠাইত -2/3 আৰু -2/3 বহুৱাৰ ফলত বহুপদৰ মান আমি কি পাইছিলোঁ? শূন্য পাইছিলোঁ। গতিকে আমাক যদি কোনো এটা বহুপদ দিয়া থাকে তেতিয়াহ'লে আমি বহুপদটোৰ শূন্য কেনেদৰে উলিয়াম? যদি বহুপদটো অলপ জটিল থাকে তেতিয়াহ'লে আমি এনেদৰে কৰিম, নহ'লেতো আমি সহজ থাকিলে সৰল থাকিলে আমি কি কৰিব পাৰোঁ? আমি মুখে মুখে উলিয়াব পাৰোঁ। আচ্ছা, যদি এনেকুৱা ধৰণৰ থাকে তেতিয়াহ'লে কি কৰিবা তোমালোক? ধৰোঁ 3x + 2 = 0 বুলি লিখিবা আৰু তাৰপিছত এই xৰ মান উলিয়াবা। xৰ মান যি হ'ব সেইটোৱেই হ'ব আমাক দিয়া বহুপদটোৰ শূন্য। গতিকে তোমালোক বহুপদৰ শূন্য উলিয়াবলৈও শিকিলা। অনুশীলনী 2.2 1 নম্বৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নত কি কৈছে? 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা। 5x - 4x² + 3 এই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগিব। কেতিয়া কৰিব লাগিব? যেতিয়া ৰোমান নম্বৰ 1ত কৈছে যেতিয়া x = 0, অৰ্থাৎ এই বহুপদটোত য'ত x আছে তাত আমি কি বহুৱাম? আমি 0 বহুৱাম। 0 বহুৱাৰ ফলত যি মান ওলাব যোগ বিয়োগ পূৰণ কৰি সেইটোৱেই হ'ব বহুপদটোৰ মান। অ'কে, আহা আমি কৰোঁ ৰোমান নম্বৰ 1। ৰোমান নম্বৰ 1 কি আছে? x = 0। অ'কে, আমাৰ বহুপদটো কি দিয়া আছে? px কি দিয়া আছে? px = 5x - 4x² + 3। অ'কে, এইটো দিয়া আছে হয়নে? চ' ইয়াত আমি কি কৰিম? p0 বহুৱাম। ক'ত 0 বহুৱাম? xৰ ঠাইত 0 বহুৱাইছোঁ। এতিয়া ইয়াত য'ত x আছে তাত 0 বহুৱাম। চ' 5 × 0 - 4 × 0² + 3। ইয়াক সমাধান কৰিলে কি হ'ব? 5 × 0 কি হ'ব? 0 4 × 0², 0² কৰিলে কি হয়? 0 হয়। 4 × 0 গতিকে কি হ'ব? 0 হ'ব, থাকিব কি? 3। গতিকে 0 বহুৱাওঁতে এই বহুপদটোৰ মান আমি কি পালোঁ? 3 পালোঁ। এনচাৰ কিমান হ'ব? 3। ঠিক তেনেদৰে ৰোমান নম্বৰ 2। ৰোমান নম্বৰ 2ত কি দিছে? x = -1, অৰ্থাৎ বহুপদটোত য'ত x আছে তাত কি বহুৱাব লাগে? -1 বহুৱাব লাগে। ৰোমান নম্বৰ 2। ৰোমান নম্বৰ 2 কি দিছে? x = -1। বহুপদটো দিয়া আছিলে px = 5x - 4x² + 3। অ'কে, এতিয়া আমি কি বহুৱাম? xৰ ঠাইত -1 বহুৱাম। -1 বহুৱালোঁ। ইয়াত য'ত x আছে আমি -1 বহুৱাম। 5 × -1, তাৰপিছত কি কৰিব লাগিব? 4 × -1² + 3।
অ'কে 5 ইনটু -1 কি হ'ব কিমান পাম আমি -5 পাম তাৰপিছত কি আছে ইয়াত চোৱা ইয়াত -1ৰ স্কোৱাৰ কৰিলে -1ৰ স্কোৱাৰ কৰিলে আমি কি পাম +1 পাম কিয় পাম কাৰণ -1 ইনটু -1 হয়নে -1 ইনটু -1 কৰিলে আমি কি পাম 1 পাম অ'কে গতিকে ইয়াত কি ওলাব 1 ওলাব 1 ইনটু -4 -4 হ'ব তাৰপিছত কি আছে +3 আছে অ'কে এতিয়া -5 আৰু -4 এই দুইটা একেলগতে কি কৰিব লাগিব প্লাছ কৰিব লাগিব প্লাছ কৰিলে আমি কি পাম 9 পাম তাৰপিছত কি আছে +3 আছে অ'কে -9 +3 কিমান হ'ব -6 এতেকে আমি xৰ ঠাইত -1 বহুৱাৰ পিছত আমি মান কিমান পালোঁ -6 এতেকে আমাৰ এনসাৰ হ'ব এনসাৰ -6 ছাত্ৰ ছাত্ৰীসকল ৰোমান নম্বৰ 3 x = 2 তোমালোক ঘৰত কৰিবা কাৰণ যেতিয়ালৈকে তোমালোক নিজে নকৰিবা তেতিয়ালৈকে তোমালোক নিজে নিশিকিবা আমি যিমানেই কৰাই নিদিওঁ কিয় ইয়াত চাবা কিন্তু কি কৰিব লাগিব নিজে কৰিব লাগিব গতিকে মনত ৰাখিবা যেতিয়া নিজে কৰিবা চেষ্টা কৰিবা তেতিয়াহে কৰিব পাৰিবা আৰু নহ'লেতো মই আছোঁই তোমালোক কমেণ্ট কৰিবা মই কৰি পিনে দি দিম তোমালোকক এতিয়া এক্সাৰচাইজ 2.2ৰ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নত কি দিছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে P0 P1 আৰু P2 নিৰ্ণয় কৰা অৰ্থাৎ P0 P ব্ৰেকেটত 0 লিখিছে অৰ্থাৎ য'ত x বা y অৰ্থাৎ চলকৰ ঠাইত যিয়েই নাথাকক যিয়েই চলক নাথাকক x থাকক y থাকক যি থাকক তাৰ ঠাইত কি বহুৱাব কৈছে 0 বহুৱাব কৈছে 0 বহুৱাই বহুপদটোৰ মান কি ওলাব তাক উলিয়াই দিব দিছে তাৰপিছত আকৌ কি কৈছে সেই বহুপদটোতে চলকৰ ঠাইত এইবাৰ কি বহুৱাব লাগিব 1 বহুৱাব লাগিব 1 বহুৱাই লৈ যি মান ওলায় তাক উলিয়াই দেখুৱাব লাগিব তাৰপিছত ইয়াত কি দিছে 2 দিছে অৰ্থাৎ চলকৰ ঠাইত কি বহুৱাব লাগিব 2 বহুৱাব লাগিব তাৰপিছত যি মান পোৱা সেইটোৱে হ'ব তোমালোকৰ এনসাৰ অ'কে আমি প্ৰথম 1 নম্বৰটো কৰোঁ 1 নম্বৰ প্ৰশ্নটোত কি দিছে ইয়াত py দিছে অ'কে চ' কি হ'ব ইয়াত আমি লিখিম এতেকে P0 অ'কে P0 কি হ'ব y য'ত য'ত আছে আমি তাত কি বহুৱাম 0 বহুৱাম চ' 0 স্কোৱাৰ -0 +1 আমি কি পাম ইয়াত 0 স্কোৱাৰ কৰিলে 0 -0 0 হ'ব আৰু 0 লগত 1 প্লাছ কৰিলে আমি কি পাম 1 পাম অ'কে এই বহুপদটোৰ মান কি ওলালে 0 বহুৱাৰ পিছত 1 ওলাইছে এতিয়া আমি আকৌ 1 বহুৱাই কৰিব লাগিব এই বহুপদটোত য'ত য'ত y আছে তাত আমি কি বহুৱাম 1 বহুৱাম অ'কে চ' 1 স্কোৱাৰ -1 +1 এতিয়া কি হ'ব 1 স্কোৱাৰ কৰিলে 1ৰ স্কোৱাৰ কৰিলে 1 পাম -1 +1 -1 +1 কেনচেল হ'ব কেনচেল হোৱাৰ পিছত থাকিব কি 1 অৰ্থাৎ এইবাৰ আমি কি বহুৱাইছিলোঁ চলকৰ ঠাইত 1 বহুৱাইছিলোঁ তেনেদৰে এইবাৰ y ঠাইত কি বহুৱাব লাগিব 2 বহুৱাব লাগিব চ' P2 য'ত য'ত y আছে আমি তাত কি বহুৱাম 2 বহুৱাম চ' প্ৰথমতে আছে y স্কোৱাৰ গতিকে আমি লিখিম 2 স্কোৱাৰ -2 +1 ইয়াত কি হ'ব 2 স্কোৱাৰ কৰিলে 4 -2 +1 4ৰ পৰা 4 গ'লে কিমান হ'ব চ' 4 - 2 কিমান হ'ব 4 - 2 হ'ব 2 +1 আৰু দিছ ইকুৱেল টু উইল বি 3 অ'কে চ' আমি কি পালোঁ ইয়াত y ঠাইত 2 বহুৱাই কি পালোঁ বহুপদটোৰ মান 3 পালোঁ গতিকে এনেদৰে প্ৰতিটো বহুপদতে এই 0 1 2 বোৰ বহুৱাব লাগিব 1 নম্বৰতো আমি কি কৰিছিলোঁ 1 নম্বৰত xৰ ঠাইত xৰ মান বহুৱাইছিলোঁ হয়নে ইয়াতো কি কৰিছোঁ সেই একেই মান বহুৱাইছোঁ চলকৰ ঠাইত অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো একেই এতিয়া 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন ৰোমান নম্বৰ 2 ৰোমান নম্বৰ 2ত কি আছে pt = 2 + t + 2t² - t³ ইয়াতো কি হ'ব আমি কি বহুৱাম 0 বহুৱাব লাগিব প্ৰথমতে 0 বহুৱালে য'ত য'ত t আছে তাত কি বহুৱাব লাগিব 0 বহুৱাব লাগিব 2 + 0 + 2 * 0² - 0³ গতিকে আমি কি পাম ইয়াত 0 স্কোৱাৰ কৰিলে ইয়াত 0³ কৰিলে কি পাম 0 পাম তাৰপিছত 0 স্কোৱাৰ কৰিলে 0 পাম 0 লগত 2 পূৰণ কৰিলে কি পাম 0 পাম তাৰপিছত +0 আছে 0 লগত 0 প্লাছ কৰিলে 0 পাম থাকিব কি ইয়াত 2 গতিকে ইয়াত এনসাৰ কি হ'ব 2 হ'ব
তাৰপিছত আকৌ এইবাৰ বহুৱাম 1 বহুৱালে কি পাম য'ত য'ত টি আছে তাত তাত 1 বহুৱাব লাগিব চ' প্ৰথমতে কি আছে 2 তাৰপিছত কি আছে টি আছে তাত আমি বহুৱাম 1 প্লাছ 2t স্কোৱাৰ আছে অৰ্থাৎ 2 1 স্কোৱাৰ মাইনাছ টি কিউব আছে অৰ্থাৎ 1 কিউব এতিয়া আমি কিমান পাম ইয়াত 2 প্লাছ 1 3 আৰু ইয়াত কি ওলাব ইয়াত ওলাব 2 ইনটু 1 স্কোৱাৰ কি হ'ব 2 হ'ব চ' 3 প্লাছ 2 কি হ'ব 5 আৰু ইয়াত 1ৰ কিউব কৰিলে আমি কি পাম 1ৰ কিউব কৰিলে আমি পাম 1 গতিকে 5 মাইনাছ 1 কি হ'ব 4 চ' এইখিনি হ'ল এতিয়া আমি কি কৰিম এতিয়া আমি 2 বহুৱাই চাম অৰ্থাৎ য'ত য'ত টি থাকিব তাত আমি কি বহুৱাম 2 বহুৱাম so p2 equal to 2 plus 2 plus 2 into 2 square minus 2 cube okay so ইয়াত আমি কি পাম 2 plus 2 4 আৰু ইয়াত কি ওলাব 2 স্কয়াৰ কৰিলে 4 4 2 জাৰ 8 ইয়াত ওলাব 8 plus 4 কিমান হ'ব 12 আৰু ইয়াত 2 কিউব কৰিলে কিমান পাম 8 so 12 minus 8 কিমান ওলাব 4 12 minus 8 equal to 4 গতিকে এনে ধৰণে বাকিবোৰ তোমালোক কৰিবা আচ্ছা ৰোমান নম্বৰ 4 কৰোঁ ৰোমান নম্বৰ 4 তো একে ধৰণে য'ত য'ত x আছে তাত কি বহুৱাবা তাত বা প্ৰথমে বহুৱাবা 0 তাৰপিছত 1 তাৰপিছত 2 তেনেদৰে বহুৱাই লৈ এইবোৰ সমাধান কৰিবা ইজি সহজে পাৰিবা তোমালোক 3 নম্বৰ প্ৰশ্নলৈ আহে এতিয়া 3 নম্বৰ প্ৰশ্নত কি দিছে 3 নম্বৰ প্ৰশ্নত দিছে যে কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা আমি সত্যাপন কৰিব লাগিব যে এই মানবোৰ অৰ্থাৎ কোন মানবোৰ ইয়াত দিয়া আছে ৰোমান নম্বৰ 1 টো চোৱা ৰোমান নম্বৰ 1 ত কি দিয়া আছে px = 3x + 1 x ৰ মান কি দিছে x ৰ মান দিছে -1/3 অৰ্থাৎ এই -1/3 3x + 1 ৰ বহুপদটোৰ এটা শূন্য হয় নে নহয় সত্যাপন কৰিব দিছে শূন্য মানে কি অলপ আগতে আমি আলোচনা কৰিছিলোঁ হয় সো শূন্য মানে কি বহুপদত চলকৰ ঠাইত বা x থাকক বা y থাকক সেই চলকৰ ঠাইত যি মান বহুৱালে বহুপদটোৰ মান শূন্য হয় সেই মানটো কোৱা হয় বহুপদটোৰ শূন্য ওকে গতিকে এতিয়া আমি চেক কৰি চাম যে x = -1/3 বহুপদটোৰ এটা শূন্য হয় নে নহয় সো p কি লিখিম p -1/3 ওকে p -1/3 = কি লিখিম য'ত য'ত x আছে তাত তাত আমি কি বহুৱাম -1/3 বহুৱাম ওকে সো 3 * -1/3 প্লাছ 1 এতিয়া চোৱা ইয়াত 3 আৰু 3 কি হ'ব কেনসেল হ'ব কেনসেল হোৱাৰ পিছত কি থাকিব ইয়াত ব্ৰেকেটৰ ভিতৰত কি আছে -1 আছে সো -1 ইয়াত আহিব -1 আৰু ইয়াত কি আছে +1 আছে প্লাস ওকে -1 + 1 কি পাবা 0 এতেকে বহুপদটোৰ মান কি ওলাইছে 0 ওলাইছে বহুপদটোত চলকৰ ঠাইত কি বহুৱাইছিলা -1/3 তাৰ মানে x = -1/3 বহুপদটোৰ এটা শূন্য এতেকে কি লিখিবা এতেকে x = -1/3 px ৰ এটা শূন্য px মানে বহুপদটোৰ বুজাইছে px ৰ এটা শূন্য ওকে এনেদৰে কৰিব লাগিব তাৰ মানে 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন এই তিনিওটা একে ধৰণে অকল চলকৰ ঠাইত তাৰ মানকিটা বহুৱাব লাগে বহুৱাই লৈ চেক কৰিব লাগে ৰোমান নম্বৰ 2 এতিয়া চোৱা ইয়াত কি দিছে বহুপদটো দিছে px = 5x - π আৰু x ৰ মান দিছে 4/5 এতিয়া য'ত x আছে তাত আমি কি বহুৱাব লাগিব x ৰ মান বহুৱাব লাগিব সো p x ৰ ঠাইত আমি কি বহুৱাম 4/5 ওকে = 5 * 4/5
মাইনাছ পাই অ'কে এতিয়া কি হ'ব 5 5 কেঞ্চেল থাকিব কি 4 মাইনাছ পাই অ'কে 4 মাইনাছ পাই 0 হ'ব নেকি নহয় 4 মাইনাছ 4 কৰিলেহে 0 হয় গতিকে ই এনেদৰেই থাকিব এতেকে কি হ'ল যিহেতু এইটো 0 হোৱা নাই হয়নে এতেকে আমি কি লিখিম এতেকে আমি লিখিম যে x ইকুৱেল টু 4/5 px ৰ এটা শূন্য নহয় কি হ'ব x ইকুৱেল টু 4/5 px ৰ এটা শূন্য নহয়